My favorite fish. Hey guys, welcome back to my channel. মই আজি another vlog লৈ পেলাই আপোনালোকৰ মাজত আহিছো। ট্ৰেইনিং পাৰপজত মই আহিছিলো ইয়াতে। আজি মোৰ 7 নম্বৰ দিন, যেহেতু অফ ডে হয়। মই আজি কেনেকৈ দিনটো পাৰ কৰোঁ আপোনালোকক দেখুৱাম। আজি দিনটো ষ্টাৰ্ট কৰিছো জিমৰ পৰা। পানী পিয়া লাগি আছিলে, ভাবিছিলো পানী নাই, এই একগাল বটল আছে। আৰু আজি জিম সেশ্যন শেষ ফাইনেলি। আৰু এতিয়া মই যাওঁ ব্ৰেকফাষ্টৰ কাৰণে, তাৰপিছত দেখুৱাম আপোনালোকক ক'ত ক'ত যাওঁ, কি কৰোঁ। জিমটোত ধুনীয়া ৱাছৰুম এটাও আছে, য'ত মই মোৰ মুখখন ধুই ল'ব পাৰিম। টৱেল এখন আছে। মই লাষ্ট 8-9 দিনৰ পৰা আছোঁ ইয়াতে, কিন্তু আজিৰ নিচিনা ভিৰ দেখা নাই। আজি বহুত ভিৰ। খানা খাই আহি এতিয়া পুলত যাওঁ, তাৰপিছত বাকী হ'ব। এইফালে আছে পুলটো, মোৰ ফ্ল'ৰতে আছে। মই যিটো ফ্ল'ৰত আছোঁ সেইটো ফ্ল'ৰতে পুলটো আছে। পুল, এইটো ইক' চেণ্টাৰ। ইয়াৰ পৰা মানে গোটেই আপুনি চল্ট লেকৰ গোটেই এণ্টায়াৰ জেগা দেখা পাব। মানুহ নাই, এইটোৱে ভাল লাগে। অকলে অকলে বস্তুখিনি প্ৰথমে ইয়াতে ৰাখি লৈছোঁ। আমাৰখনো ইয়াত ৰাখি লৈছোঁ। এইটো এণ্টায়াৰ এৰিয়াটো হয়। গোটেইটো এটা অফিচ হয়, দেখাত বহুত ভাল লাগিছে। আৰু এই আমাৰ ৰেপিড' কৰি গৈ আছোঁ ধৰ্মতলাৰ পিনে। আহি পাইছোঁ এতিয়া ধৰ্মতলা, আৰু চবৰ কাৰণে অলপ শ্বপিং কৰিম বুলি পেলাই সোনকালে ওলালোঁ। চাওঁ কি কিনিব পাৰি চবৰ কাৰণে। আৰু মই এতিয়া বৰ্তমান ধৰ্মতলাৰ এটা পপুলাৰ জেগাত আছোঁ। যিসকলে সঘনে কলকাতাত আহে তেখেতসকলে গম পায়। আৰু এইটো আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট হয়, চিম পাৰ্ক মল। আৰু মই ইয়াত ভাল কালেকশ্যন নাপোৱাত উভতি গুচি গ'লোঁ। ভাগৰি যোৱাত আহি পেলাই পাইছোঁ ইয়াত মিক্স ফ্ৰুটৰ এটা সুন্দৰ প্লেট, যোনটো মাত্ৰ 50 টকা। মোৰ গৰমত অৱস্থা বেয়া হৈ গৈছিলে, আৰু অকলে বজাৰ কৰাটো বহুতেই কঠিন কাম। ভাগৰি গৈছোঁ মই হোটেল। আৰু এতিয়া মই উভতি গৈ আছোঁ হোটেললৈ। উবেৰ এখন বুক কৰিলোঁ, আৰু মই অন দ্য ৱে টু হোটেল। আৰু এইয়া মই হোটেল আহি পালোঁ, আৰু এতিয়া মই পমফ্ৰেট মাছ খাম। আজি অৰ্ডাৰ কৰিম পমফ্ৰেট ফিছ। পমফ্ৰেট অৰ্ডাৰ দিলোঁ জমেট'ৰ পৰা, এই আনিব গৈছোঁ এতিয়া। এবাৰ প্ৰথম দেখিছোঁ জমেট'ৰ পৰা আহিছে চাইকেল লৈ। आप है क्या? हाँ हाँ, सामने ही है मतलब ना ये दुकान? আচ্ছা আচ্ছা। পেকেজিংটো বৰ মৰম লাগিছে। আৰু এইটো 2 নম্বৰ পাৰ্চেললৈ মই গৈ আছোঁ। এইটোত আছে পিঠা। মাই ফেভৰেট ফিছ পমফ্ৰেট। আৰু এইটো উপমা, আমি নগাঁৱত বা অসমত পিঠা বুলি কওঁ। মোৰ মানে ফেভৰেট হয় পমফ্ৰেট মাছটো। আৰু মইতো দেখাত ইমান বেছি অইলি নাই পোৱা, বহুত নৰ্মেল হয়। আৰু এনেকৈ পাৰ কৰিলোঁ আজিৰ এই ভ্লগটো চোৱাৰ বাবে। থেংক ইউ। চি ইউ ইন দ্য নেক্সট ভ্লগ। টিল দেন টেক কেয়াৰ, বাই বাই।